নমস্কাৰ, আপোনালোকে চাইছে NBN খবৰ এনি। বনৰীয়া হাতীৰ পিছত জামুগুৰিহাটত এইবাৰ বাঘৰ সন্ত্ৰাসে ৰাইজৰ নিদ্ৰা হৰণ কৰিছে। শোণিতপুৰ জিলাৰ জামুগুৰিহাটৰ পশ্চিমাঞ্চলত বাঘৰ আতংকত এতিয়া এস্ত্ৰমান গঞা ৰাইজ। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ ৬ষ্ঠ সংযোজন এলেকাৰ পৰা ওলাই অহা এটা প্ৰকাণ্ড ঢেকীয়াপতীয়া বাঘে জামুগুৰিহাটৰ পানপুৰত নিধন কৰিছে কেইবাটাও গৰু। সন্ধ্যাৰ ভাগত বনৰজাই অঞ্চলটোত বিচৰণ কৰাৰ কথা জানিবলৈ দিছে গঞা ৰাইজে। স্থানীয় ৰাইজে অঞ্চলটোৰ ধাননি পথাৰত বাঘে আশ্ৰয় লোৱাৰ কথা বন্য বিভাগক জনাইছিল যদিও বিভাগটোৰ বিষয়া কৰ্মচাৰীয়ে বৰ্তমানলৈকে প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণ কৰা নাই। অঞ্চলটোত বাঘৰ সন্ত্ৰাসৰ বিষয়ে জানিব পাৰি দীপলঙা আঞ্চলিক বন বিষয়াই কালি সন্ধিয়া বনকৰ্মী সহ পানপুৰ অঞ্চলত উপস্থিত হৈ টৰ্চৰ পোহৰত গৈ প্ৰত্যক্ষ কৰিছে এটা প্ৰকাণ্ড ঢেকীয়াপতীয়া বাঘ। সম্প্ৰতি অঞ্চলটোৰ সন্ত্ৰাসিত ৰাইজে এই বাঘৰ আতংক দূৰ কৰাৰ বাবে বন বিভাগক প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণ কৰিবলৈ দাবী জনাইছে। জামুগুৰিহাটৰ পৰা আনোৱাৰ আহমেদৰ ৰিপৰ্ট। ধন্যবাদ। হাতীয়ে হওক বা বাঘেই হওক সন্ত্ৰাস চলোৱাটোত আমি অকণমান দুখিত আৰু বিষয়খিনি ডিপাৰ্টমেণ্টে গুৰুত্ব সহকাৰে ল'ব লাগে আৰু এই অঞ্চলত বসবাস কৰা বিভিন্ন কৃষিজীৱী, মৎস্যজীৱী, গৌপালক, দিন হাজিৰা কৰা গোটেই মানুহখিনিক অন্ততঃ সুৰক্ষা দিয়াৰ স্বাৰ্থত তেখেতসকলে কিন্তু কাম কৰিব লাগিব। এই কথা প্ৰয়োজন হ'লে আমি বিধায়ক মন্ত্ৰীকো আমি বিষয়খিনি অৱগত কৰিম। আগলৈকে হাতীৰ সন্ত্ৰাস আছিলে, সেইটো কিছু সমাধান হৈছে যদিও নতুনকৈ আকৌ বাঘৰ যি সন্ত্ৰাস হৈছে, আজি 15 দিনৰ আগত পথাৰৰ মাজত শুই থকা বাঘ মানুহে দেখিলে বাঘ গুচি গ'ল। যোৱা ৰাতি 6:30 বজাত এই মথাৰিৰ কাষতে ওপৰত মানুহ আছে, তলত বাঘে গৰু টানি গৰুটো আধা মৰাকৈ এৰি গুচি গ'ল। পিছত গৰুটো আমি চোৱা চিতা কৰাৰ 15 মিনিট পাছত গৰুটো মৰি গ'ল। আজিও ৰাতিপুৱা 9টা বজাত বিষ্ণুপুৰত এগৰাকী মহিলাই বাচন ধুই থাকোঁতে বাঘটো দেখা পালে। তাৰপিছত ৰাইজৰ মাজত হোৱা দোৱা লাগিল যদিও ৰাইজ গ'ল, বাঘটো বিচাৰি নাপালে। আৰু দিনৰ প্ৰায় আজি 2টামান বজাত অলপ আগত এটা গৰু আকৌ ধৰি নিছে বাঘে। কিন্তু এইটো যিহেতু জনাঞ্চল আমাৰ এখন, ইয়াত যদি বাঘে এনেকৈ সোমাই সন্ত্ৰাস সৃষ্টি কৰে মানুহৰ জীৱনলৈ ভয়ংকৰ পৰিস্থিতিৰ ভাবুকি আহিছে। সেয়ে আমি ইয়াৰ এটা স্থায়ী সমাধান বিচাৰিছোঁ যাতে বাঘৰ পৰা মানুহ ৰক্ষা পাব লাগে।